এইখন হ'ল মধুপুৰ গাঁও। এই মধুপুৰ গাঁৱৰে এই যে দেখিছে চেঙেলীয়া ডেকাটো, তাৰ নাম আকৌ যদু, আৰু ইয়াৰ নাম আকৌ মধু। এই যে দেখিছে ৰূপহী গাভৰুজনী, তাইৰ নাম হৈছে দুবৰী। যদু মধুৱে তাইক প্ৰাণ ভৰি ভাল পায়। আহকচোন চাওঁ কি হ'লগৈ পাছলৈ। দুবৰী প্ৰেমে কি ৰূপ ল'লেগৈ, সফল প্ৰেমৰ ৰূপ পালেগৈ নে নাই? ন সোনকালে কৰক। ঠিক আছে দিয়ক। ঐ, ক'ত গৈছিলি? চাওঁ, এইফালে আছো না, এইফালে। পুলিচৰ ইণ্টাৰভিউ দিছিলোঁ বুজিছনে? ৰিজাল্টটো চালোগৈ, নেপালোৱে আজি। আজিকালি চাকৰি কৰা দিন আছে নেকি? চাকৰি কৰি কেইটা ধনী হৈছে? কেলে বিমলৰ পুতেক? নহয়, সি ধনী হৈছে, কিন্তু আৰু কোন ধনী হৈছে? কেলে যতীনৰ পুতেক? নহয়, চাকৰি কৰি ধনী হ'ব পাৰে, কিন্তু পটককেতো ধনী হ'ব নোৱাৰে। মোৰ লগত বিজনেছ কৰ, তোক মালামাল কৰি দিম। কি বিজনেছ? বিজনেছ এনেকুৱা কৰিব লাগে যিটো আমাৰ এই চৰাইদেউ ডিষ্ট্ৰিক্টতে কৰা নাই। দোকান খুলিম। দোকান? কেলে আজিকালি চবৰ ঘৰ মুখে মুখে দোকান। আৰে দোকান হ'ল বুলি সকলো বস্তু পাব নেকি? আমি এনেকুৱা বস্তু বিকিম যিটো আমাৰ এই চৰাইদেউ ডিষ্ট্ৰিক্টত বিচাৰি ফুৰিলেও নাপাব। একেবাৰে চাইনাৰ পৰা আনিম। হ'ব, তই যা। মোৰ মানে সেই গাড়ী এখন আহিবলগীয়া আছে। অঁ, যাওঁ, থাকক দাদা। ঐ, এইখনে হ'ল তোৰ দোকান। গাঁৱৰ মানুহে যি বিচাৰে তাকেই পাব। দাদা বিক্ৰী হ'ব জানো? আৰে হ'বতো। তাৰ কাৰণে আমি ধৰিব লাগিব ধৈৰ্য। অঁ হেল্ল', অঁ মই বিচাৰি আছোঁ। অঁ ৰ'ব, ইয়াত দোকানখন পাইছোঁ, সুধি চাইছোঁ। হেৰি, মোক হেৰি এটা লাগিছিলে। আপুনি ফুৰিবলৈ আহিছে? তাৰ বাবে লৈ যাওক আমাৰ এইটো বিস্কুট, খাই মজা পাব। হেত, সেইবোৰ নালাগে মোক। ধেত, কথা এষাৰ পাতিব নাজানো। আপোনাক আটা, দাইল, নিমখ, হালধি, চেনি এইবোৰ লাগে? আপোনাক দেখিলেই কৈ দিব পাৰি আপুনি যে ঘৈণীয়েকৰ গালি খাইহে বজাৰ কৰিব আহিছে। হেত, কি কথা ক'ব লাগিছ? এনেই বিয়া চিয়া হোৱা নাই মোৰ, আকৌ খং উঠাই আছোঁ। আপোনাৰ খং উঠিছে? তাৰ বাবে ব্যৱহাৰ কৰক আমাৰ এই আয়ুৰ্বেদিক হিমগংগা তেল। হেত, কি কথা ক'ব লাগিছ? এই মই এড্ৰেছটো বিচাৰি আহিছোঁ, আকৌ তই মাথা গৰম কৰিব লাগিছ। তোৰ সেই এড্ৰেছ বেচিবলৈ বোলে আমি দোকান খুলি লৈছোঁ। যা, ঘৰ যা, ফুট। কিবা এটা ল'ম বুলি ভাবিছিলোঁ, নলওঁ, যা এতিয়া। ভালকৈ কথা এষাৰ পাতিব নাজানো। তই যদি ভালকৈ পাতিলেহেঁতেন কিবা এটা বিক্ৰী হ'লহেঁতেন আমাৰ। সিহে যি টি কৈ আছে, মই কৈছোঁ নেকি? দাদা দুদিন হ'লচোন, একো বিক্ৰী বাৰ্তা নাই যে। ধৈৰ্য লাগিব, ধৈৰ্য। আম্বানী বাপেক ইমান ধনী নাছিলতো, লোকৰ ঘৰত চাকৰ কৰিছিলে। তোকতো এতিয়া এই দোকানখন খুলি দিছোঁ, তই এতিয়া দোকানখনৰ মাথা মাৰিবলৈ একদম বাদ দে। বিয়া পাতিব লাগিব এতিয়া, ছোৱালী চা। দাদা ছোৱালী পাই গ'লো। কি লাগিব? ধেত আঁতৰ। কি লাগিব তোমালোকক? এইখন তোমালোকৰ নিজৰ দোকান বুলি ধৰা। হয় নি? তেন্তেচোন মোৰ বহুত বস্তু ল'ব লগা আছে। অঁ, পাছতো তুমি আৰু মই
আমি হৈ পিনেতো দোকানখন চলাব লাগিব। ঐ তোমাক কিবা লাগিব নি? নালাগে নালাগে, বেলেগ এদিন ল'ম। অঁ ঠিক আছে। ধেত আঁতৰ বস্তুবোৰ দি দে সোনকালে। অঁ এইটো লোৱা। থেংক ইউ, আপোনালোক যে ইমান বেছি ভাল। আজিৰ পৰা তেন্তে সকলো বস্তু মই ইয়াৰ পৰাই ল'ব পাৰিম। ঠিক আছে, আহিছোঁ। বাই বাই। ছোৱালী দেখিবহে লাগে, গা 7খন-8খন কৰে। বুজিছ, তোৰ হ'ব লগা নবৌক মই পাই গ'লোঁ। বুজিছ, ময়ো তোৰ বোৱাৰী পাই গ'লোঁ। ঐ ভাল পালে নহ'ব ন, ঐ মৰম দিব লাগিবই ন। মই কিন্তু অজনা, তোৰে প্ৰেমত পগলা, একোকে নাজানো ক। এই মইনা এনেকৈ নহ'ব ন, বাৰু কেনেকৈ লাগিব ক। এই মৰমৰ টোপোলা খুলি দিওঁ এতিয়া, যেনেকৈ লাগে তোক ল। ইয়ে বোলে চকুলাল, ইয়ে বোলে বুকু খাল, ইয়ে বোলে লক্ষণো ভাল, ইয়ে বোলে দেখাতো ভাল। খুলি ক কথাটি সঁচাকে মই নাতি মোৰে তই হবিয়ে ন। হয়নে ক এই কথাটি ক, হয়নে ক এই হবি নে ক, হয়নে ক এই সঁচাকে কচোন তই ক। উঠামে তোকে মই ৰাতাৰাতি, বাৰটাত কাটা কাটি ওলাব পাৰিবি নে তই জানো। কেতিয়াবা বেজাৰত মোৰ টোপনি নাহিলে জান তোৰ কাষলৈ, মই গুচি যাম তোৰে কোলাতে গৈ টোপনি যাম। জান পাওঁ যদি তোক সপোনত মই কথা হম, তেনি জানত গৈ চুমা দিম তোক দুগালত মই দুবাহুতে কোমলাই চাম। ইয়ে বোলে চকুলাল, ইয়ে বোলে বুকু খাল, ইয়ে বোলে লক্ষণো ভাল, ইয়ে বোলে দেখাতো ভাল। খুলি ক কথাটি সঁচাকে মই নাতি মোৰে তই হবিয়ে ন। হয়নে ক এই কথাটি ক, হয়নে ক এই হবি নে ক, হয়নে ক এই সঁচাকে কচোন তই ক। দাদা ভালনে? তুমি হয়নে ক এই কথাটি ক, হয়নে ক এই হবি নে ক, হয়নে